হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ নিশ্চয় ভালে। মোৰো ভালে। আৰু এইকেইদিন গৰমটো বহুত বেছিয়ে পৰিছে। মোৰ নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু মোৰ বাহঁত আহিছিলে, মোৰ দুগৰাকী বা আহিছিলে আৰু আহিছিলে গধূলি অকণমান ওলাই আহিলোঁ বাহঁতৰ লগতে। মোৰ ল'ৰাও আহিলে, আহি পেলাই সোমাই আছোঁহি এখন দোকানত, মানে আইচক্ৰীমৰ দোকানত। ল'ৰাই বোলে আইচক্ৰীম খায়, তাকে কৈ আছে আইচক্ৰীমহে খাম। গতিকে বাহঁতে তাক কিনি দিছে আৰু ৰৈ আছোঁ তাৰ লগতে। সি খাই আছে আৰু তাক খাই মানে অকণমান বহুত লাহে লাহে খায় আৰু, গতিকে তাৰ কাৰণে অকণমান ৰখিবলগীয়া হ'ল। আৰু এইফালে দেখিছে আমি এয়া উভতিয়ে আহিলোঁ, কাৰণ কিহৰ কাৰণে মানে আমাৰ শাহু মাও গৈছিলে আৰু লগতে মানে তেওঁ ৰখি থাকিবলৈ বহুত টান পাইছে, বয়সস্থ মানুহ। গতিকে আকৌ ঘূৰি পকি আহি আৰু গুচি আহিলোঁ আৰু তেওঁক লৈ। আৰু পিছদিনা এয়া বাহঁত যাবলৈ লৈছে। বাহঁতক মই আগবঢ়াবৰ কাৰণে ৰৈ আছোঁ টমটমৰ কাৰণে। মোৰ ল'ৰাও আছে আমাৰ লগতে, ৰখি আছোঁ টমটমৰ কাৰণে। আৰু এইফালে মোৰ ল'ৰাক মই ভিডিঅ' এটা কৰি আছোঁ, সি ইফালৰ পৰা সিফাল কৰি আছে। এইফালে আকৌ পিছদিনাখন কৰিলোঁ কি, কাপোৰ অলপ ধুইছিলোঁ, তাকে কাপোৰ অলপ চপাইছোঁ। তাক কৈছোঁ মই কাপোৰকেইটা আনোগৈ, তই ভিডিঅ' এটা কৰ। তাকে সি ভিডিঅ' কৰি আছে। ভিডিঅ' সি কৰিব ভালকৈ নাজানে, তাক শিকাই দিছোঁ কেনেকৈ কৰিব লাগে। সি কৰি আছে এতিয়া। আৰু এয়া হাঁহকেইটাই তাক দেখি লৈ পেক পেক কৰি আছে। সেইকাৰণে ভাবিলোঁ বোলো দানা কেইটামানকে দি দেগৈ যা, নহ'লে তোক দেখিলে চিঞৰ বাখৰ এনেই কৰি থাকে সিহঁতে। এয়া ভাত অলপ আছিলে তাহাঁতৰ কাৰণে বহাই থোৱা হয়, ভাত সি নি পেলাই দি দিছে আৰু এতিয়াহে ৰক্ষা। আকৌ আমাৰ ল'ৰাই বোলে পঁইতা ভাত খায়। যিহেতুকে মই পঁইতা ভাত থৈ দিয়া নাছিলোঁ, গৰম ভাতকে অলপ ঠাণ্ডা কৰি পানী দি পেলাই এনেকৈ পিঁয়াজ মিক্সাৰ এনেকৈ জলকীয়া লৈ পেলাই কুটি কৰি ধুনীয়াকৈ তাক দিছোঁ সি খাবৰ কাৰণে। তাক ধুনীয়াকৈ ৰেডি কৰি দিছোঁ আৰু সি বহুত ভাল পায় এনেকুৱা খাই পেলাই। এয়া দেখিছে মোৰ ৰেডি হৈ গ'ল, এতিয়া সি খাব আৰু। ল'ৰাই বোলে পানী দিয়া ভাত খায়, গতিকে এনেকৈ তাক বনাই দিছোঁ। আজিলৈ ইমানতে আছিলে। আৰু ভিডিঅ'টো ভাল পাইছে যদি লাইক, কমেণ্ট, ছাবস্ক্ৰাইবটো কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।